বন্ধু তুমি কেতিয়াৰ পৰা মানুহলে ভয় কৰিবলৈ ললা বন্ধু মই ভয় কৰা নাই মোৰ চিন্তা হৈছে মোৰ মতে তেহেঁতি কিন্তু সাধাৰণ মানুহ নহয় নীলা আৰু সেউজীয়াক যেতিয়া মাৰি দিব পাৰিছে মোক মৰাটো তেহেঁতৰ কাৰণে সাধাৰণ কথা কি কোৱা হে বন্ধু নীলা আৰু সেউজীয়াতকেতো তোমাৰ ওচৰত বেছি শক্তি আছে তেহেঁতক ইটাকে মাৰিব পাৰিছে তোমাৰ লগত যুদ্ধ কৰিব নোৱাৰিবও পাৰে নহয় বন্ধু মোৰ ওচৰত যিমানখিনি শক্তি আছে তাৰ আধা অংশ নীলা ৰাক্ষসৰ ওচৰত আছিলে আৰু আধা অংশ সেউজীয়া ৰাক্ষসৰ ওচৰত আছিলে যেতিয়া তেহেঁতৰ দুটাকে বলে পাৰিলে মোকোতো বলে পাৰিব ঠিক আছে তেনেহ'লে বন্ধু বলা মই তেহেঁতক ইটাক চাই ল'ম সন্ধ্যা ভাইটি বজাৰহঁতক দেখিছানে জিতেন দা নাই দেখা নহয় সেইফালে দেখোন একেবাৰে গোটেইখন অন্ধকাৰ একোৱেই মনিব পৰা নাই সন্ধ্যা তই ষ্টাৰ্টটা হোৱা হ'লে ভাল আছিলে ন নাই যেতিয়ানো কি কৰিবি লাহে লাহে ভিতৰলৈ গৈ থাকোঁ বৈ ল'ৰাকেইটা এইফালে চোৱা জিতেন দা এইটো যদি আপোনাৰ ওচৰত আছিলে অথনিৰ পৰা উলিওৱা নাছিলে কেলে বোলা ভাইটি পাহৰিয়ে থাকিলো নহয় এতিয়া টৰ্চ লাইট বুলি কওঁতেহে মনত পৰিছে আইও জিতেন দা হাবিয়ে জংঘলেতো আপুনি ঘূৰিয়ে ফুৰে টৰ্চ লাইটটো আপোনাৰ লগততো থাকেই আন্ধাৰ দেখাৰ লগে লগে জ্বলাই দিব লাগে আৰু সেইটোনো বাৰু মনত পেলাই দিবলগীয়া কথা নে এইবোলা হ'ব দে অত লেকচা দি থাকিব নালাগে বৈ ভিতৰলৈ সোমাই যাওঁ বজেন্দা হেড বা এতিয়া ক'ৰ পালেগি বৈ বজেন এইটোৱে বেঙুনীয়া ৰাক্ষসৰ গুহা ইয়াতে বেঙুনীয়া ৰাক্ষস থাকে ক'ত আছম্ভু বেঙুনীয়া ৰাক্ষসক যে আমি দেখা নাই কেনেবাকে তই আমাক বেঙুনীয়া ৰাক্ষসৰ গুহা বুলি বেলেগ ক'ৰবাতে সোমাই দিয়া নাইতো নাই মহাৰাজ মই তেনেকুৱা নাই কৰা এইটো বেঙুনীয়া ৰাক্ষসৰ গুহাই হয় তেতিয়াহ'লে সেই ৰাক্ষসটো ক'লে গ'ল দেখা নাই যে ই গুহাৰ ভিতৰত নাথাকি ক'ত থাকিব ক'লে গ'ল সি চাওঁ বজান অস্ত্ৰখন দেচোন ই সঁচা কথা নকয় নহ'লে নাই মহাৰাজ বিশ্বাস কৰক মই সঁচা কথা কৈছো মহাৰাজ এতিয়া বেঙুনীয়া ৰাক্ষস গুহা মই যিমানবাৰ বেঙুনীয়া ৰাক্ষসৰ ওচৰলৈ আহিছো এই গুহাটোলৈকে আহিছো ইয়াতে বেঙুনীয়া ৰাক্ষস থাকে এতিয়ানো ক'লৈ গ'ল মই একো ক'ব পৰা নাই মহাৰাজ মই সঁচা কথা কৈছো মহাৰাজ মই সঁচা কথা কৈছো ঐ ভণ্টৰ মাত এটা শুনিছনে সেইটো ভোলা মিনা চৰাইটি মাতটো শুনিছো পালোহি আৰু বুজিছ এইখিনিতে আৰু লেকচা দি থাকিব নালাগে বল সোনকালে বজেন্দা মিনা চৰাইটি প্ৰত্যেক দিনাই বজেন বেঙুনীয়া ৰাক্ষস এই ওখডোখৰতে উঠি থাকে আজিনো কি কাৰণে এইখিনিত থকা নাই মই সেইটোহে ক'ব পৰা নাই বজেন্দা ভোলা ভাইটি হেঁতি কিটা আকৌ ইয়ালৈ কেলে সোমাই আহিলে বজেন্দা এইফালে আহক ৰবা সেইখিনিতে ৰৈ থাকা মই গৈছো আহক বেঙুনীয়া ৰাক্ষসৰ গুহাৰ ভিতৰত দেখোন মানুহে তাণ্ডৱ নৃত্য চলাই আছে এটা দুটা নহয় 7টাকে মানুহ আহি বেঙুনীয়া ৰাক্ষসৰ গুহাৰ ভিতৰত দপদপাই আছে মই এই ভাল খবৰটো অতি সোনকালে মহাৰাজক দিওঁগি বোপাহঁতও তহঁতি মৰিবৰ কাৰণে ৰেডি হৈ থাক এটাকে মহাৰাজে চুবাই খাব তহঁতক বেঙুনীয়া ৰাক্ষস হয় মহাৰাজ আপোনাৰ গুহাত এটা দুটা নহয় 7টাকে মানুহ আহি দপদপাই আছেহি আজিলৈকে মহাৰাজ আপোনাৰ গুহালৈ কোনো মানুহ এনেকে সোমাই অহা মই দেখা নাই এইকেইটা মানুহে অকমানো আপোনালৈ ভয় কৰা নাই তাহাঁতৰ ওচৰত এনেকুৱা কিবা এটা শক্তি আছে যিটো শক্তিৰ বলত তেহেঁতি মহাৰাজ আপোনাৰ গুহাৰ ভিতৰলৈ সোমাই আহিবলৈ সাহস কৰিছে তোমালোকেনো বাৰু গুহাটোৰ ভিতৰলৈ কেলে সোমাই আহিব লাগে এহেঁতি বাৰু সৰু ল'ৰা জিতেন তুমিতো ডাঙৰ তুমিতো কমচে কম এহেঁতক ইটাক বাধা দিব পাৰিলাহেঁতেন তুমি দেখোন এহেঁতৰ পিছে লগত গুচি আহিলা গুহাটোৰ ভিতৰত কিমান বিপদ হ'ব পাৰে এবাৰলৈ বাৰু ভাবি চাইছানে আৰে মিনা চৰাইটি ভাবি চাবলৈনো আৰু কিটো আছে ফণীধৰেতো অলৰেডি 2টা ৰাক্ষসক মাৰিয়ে পেলালে কি ফণীধৰ তই কেনেকে ৰাক্ষসক মাৰি পেলালি কি মহাৰাজ নীলা আৰু সেউজীয়া ৰাক্ষসক সেই মানুহকেইটাই মাৰি পেলালে আমি তাকেই সন্দেহ কৰিছো যে সেই মানুহকেইটাই নীলা আৰু সেউজীয়া ৰাক্ষসক মাৰিছে হপায় আটাইতকৈ মহাৰাজ নীলা আৰু সেউজীয়া ৰাক্ষসৰ হত্যাকাৰীক মই এতিয়াই মৃত্যুদণ্ড দিম ধৈৰ্য ধৰা যদি সঁচাকেই সেই মানুহকেইটা শক্তিশালী হয় তেতিয়াহ'লে তুমি বিনা কাৰণত মৃত্যু মুখত পৰিবা তোমালোকৰ মহাৰাজে সেইবাবেই মোক ইয়ালৈ লৈ আহিছে যি কৰিবলগীয়া আছে মই কৰিম লাগিলে তেহেঁতি যিমানেই শক্তিশালী মানুহ নহওক কিয় এই জাকালাৰ হাতৰ পৰা কেতিয়াও বাচিব নোৱাৰে হয়তো নীলা আৰু সেউজীয়া ৰাক্ষস মৰাৰ খবৰটো বেঙুনীয়া ৰাক্ষসে পাই গ'ল কাৰণ চম্ভুৱে কোৱা মতে বেঙুনীয়া ৰাক্ষস যোনডোখৰ জেগাত থাকে আজি সেই জেগাডোখৰ খালী হৈ আছে তাৰমানে বজেন্দা বেঙুনীয়া ৰাক্ষসে আমাকেইটাকে হয়তো বিচাৰি ফুৰিছে একদম ঠিক ধৰিছ বেঙুনীয়া ৰাক্ষসে তহঁতকে বিচাৰি ফুৰিছে আৰু তহঁতি আহি ইয়াত সোমাই আছহি বজেন এইটোৱে বেঙুনীয়া ৰাক্ষস তহঁতৰ ভিতৰত কোনে নীলা আৰু সেউজীয়া ৰাক্ষসক মাৰিছিলি নিজে আগবাঢ়িয়া
মিনাচৰাজী তুমি এটা কাম কৰা এহেঁতকেইটাক লৈ বাহিৰলৈ ওলাই যোৱা নীলা আৰু সেউজীয়া ৰাক্ষসৰ গতে ইয়াকো সেই নৰকলে পঠিয়াই দিওঁ তোমালোকক কেলে মই বাহিৰলৈ যাবলৈ কোৱা নাই জানো যোৱা বাহিৰলৈ যোৱা কোন ফালৰ পৰা কেনেকে আক্ৰমণ কৰি দিব একো গম নাপাবা দেখিছা নাই কেনেকে নাইকিয়া হৈ গ'ল ঐ লাগিটা বৈ এইখিনি পা বৈ বজেনে অকলেই পাৰিব যাদুৰ অস্ত্ৰখন আছে নহয় তাৰ লগত শম্ভু তুমিও বাহিৰলৈ যোৱা আজি মুঠতে যিয়েই নহওক মই বেঙুনীয়া ৰাক্ষসৰ খেলা খতম কৰিহে গুহাৰ বাহিৰলৈ ওলাম বন্ধু জাকালা কোৱা বন্ধু কি হ'ল ইমান ভয় কিয় আহিছা বন্ধু মই নিশ্চয়কৈ দেখি আহিছো এটা মানুহ তাৰ ওচৰত এখন অস্ত্ৰ আছে হয়তো বন্ধু সেইখন এখন যাদুই অস্ত্ৰ নীলা আৰু সেউজীয়া ৰাক্ষসকো হয়তো সেই অস্ত্ৰখনৰ জৰিয়তে সি মাৰিছিলে বন্ধু এতিয়া তোমাৰ ওপৰতে সকলো আশা ভৰসা তুমিয়ে আমাক যেনে তেনে কিবা এটা কৰি পঠোৱা বন্ধু কি হ'ল ক'ত পলালি মই হলো এটা সাধাৰণ মানুহ আৰু তহঁতি এটা মায়াবী ৰাক্ষস সাধাৰণ মানুহটোলে তহঁতি ভয় কৰি পলাইছ তহঁতৰ লাজ লগা নাই এনেকে যদি ই নাইকিয়া হৈ থাকিবলৈ হয় তেতিয়াহ'লে দেখোন এহেঁতক মৰাটো অসম্ভৱ হৈ পৰিব এহেঁতিটো একোটা মায়াবী ৰাক্ষস ওচৰলৈ যোৱাৰ লগে লগে এহেঁতি নাইকিয়া হৈ পৰে এনেকে যদি মাৰিবলৈ লওঁতে এহেঁতি নাইকিয়া হৈ যাবলৈ হয় তেতিয়াহ'লে দেখোন এহেঁতক যাদুই অস্ত্ৰখনেও কাম নকৰিব ৰাধি মোৰ মতে বজেন্দাৰ লগত মই যাব লাগিছিলে নেকি বজেন্দাই অকলে যাদুই অস্ত্ৰখনে পাৰিব জানো মই ছাতিটো লৈ যোৱা হ'লে কিবা এটাতো কাম কৰিলেহেঁতেন তাত সেইটো বাৰু হয় বজেনে কেলে নিজে পঠিয়াই দিয়া নাই জানো সিওতো ক'ব পাৰিলেহেঁতেন তই যে যাদুই ছাতিটোৱে দুটা ৰাক্ষসক মাৰিলি সেই কথাটোতো বজেনেও জানে হলেও দাদি মই ভিতৰলৈ সোমাই যোৱাটোৱে ভাল হ'ব নেকি বাৰু যা ফণীধৰ তোৰ যদি ভিতৰলৈ যাবলৈ মন গৈছে যা খালি তই অকলে যাব নালাগে পুতুকণ বা ভোলা কোনোবা তাক লগত লৈ যা আৰু ফণীধৰ সাৱধান কিন্তু এইটো এটা মায়াবী ৰাক্ষসৰ গুহা ইয়াৰ বস্তুবোৰো হয়তো মায়াবীৰ হ'ব পাৰে চুওঁতে কিন্তু বস্তু একেবাৰে সাৱধান হবি ফণীধৰ বৈ মই যাম তোৰ লগত পুতুকণ বৈ তেতিয়াহ'লে এ হৰি মই বাৰু ক'ত মৰিবলৈ আহিলো বেঙুনীয়া ৰাক্ষসে এইটো কৰ অসু এটা আনি ইয়াত উলিয়াই দিলেই মূৰ্খ মানুহ তই ৰাক্ষসৰ লগত যুঁজিবলৈ আহিছ এতিয়াই তোৰ খেল খতম কৰি দিওঁ এতিয়া মোৰ লগত যুদ্ধ কৰ হে প্ৰভু এইটোৱে দেখোন এখোজ খোজকে ওচৰলৈ আহি আছে একেবাৰে ওচৰে পাবহি এতিয়া কি হ'ল কিয় পিছলৈ হটি গৈছ মোৰ লগত যুদ্ধ কৰ মহাৰাজ দেখিছেনে তাৰ ৰূপটো চাওক জাকালাৰ সন্মুখত তাৰ সেই যাদুই অস্ত্ৰখনৰ একো কামেই নাই দেখিছে নাই কেনেকে সি পিছলৈ গৈছে এই পৃথিৱীত মোৰ বন্ধু জাকালাৰ সমান শক্তিশালী কোনো নাই সি লাগিলে মানুহেই হওক বা ৰাক্ষসেই হওক হয় মহাৰাজ জাকালাৰ সমান এই পৃথিৱীত কোনো নাই এই জাকালাৰ চাইজ দেখিয়ে সেই মানুহটো কেনেকে পিছলৈ গৈছে দেখিছে এই যাদুই অস্ত্ৰ এই এটা বিশাল মায়াবী ৰাক্ষসৰ আগত একমাত্ৰ তুমিয়েই মোৰ ভৰসা হয়তো এই মায়াবী ৰাক্ষসটোৰ লগত বিভিন্ন ধৰণৰ মন্ত্ৰ শক্তি থাকিব পাৰে কিন্তু মোৰ লগত একমাত্ৰ তুমিয়ে আছা সেই যাদুই অস্ত্ৰ আজি তুমি মোক বচাব লাগিব জাকালা আজিলৈকে মই বিনা কাৰণত কাকো অনিষ্ট কৰা নাই আৰু তোৰ লগতো মোৰ একো দুশ্মনী নাই মোৰ দুশ্মনী মাত্ৰ সেই বেঙুনীয়া ৰাক্ষসৰ লগত জাকালা তোৰ ওচৰত এতিয়াও সময় আছে যদি তোৰ মোৰ হাতত মৰিবলৈ মন নাই তেতিয়াহ'লে নিজে আঁতৰি দে ভয়তে হটি গৈছ পিছলৈ তই আৰু আঁতৰিবলৈ কৈছ মোক অলপ চাই চিতি কথা কবি কাৰ কিমান শক্তি সেইটো যুদ্ধ কৰাৰ লগে লগে ওলাই পৰিব যুদ্ধৰ বাবে সাজু হ ফণীধৰ এইবোৰ মই কি দেখিছো বাৰু বজেন্দাই সেই অসুৰটোৰ লগত যুদ্ধ কৰিব পাৰিবনে জানো পুতুকণ একো গম পোৱা নাই নহয় বজেন্দাই যেতিয়া যুদ্ধ কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেই অসুৰটোৰ লগত চাগে যুদ্ধ কৰিবই ফণীধৰ তাৰ চাইজটো দেখিছ নাই সেইটো কেনেকুৱা ডাঙৰ অসুৰ বজেন্দাৰ তাৰ তুলনাত দেখোন নিচেই অকমানি তাকেহে পুতুকণ যি হয় দেখা যাব আৰু মুঠতে এতিয়া তই মই ভগৱানকে প্ৰাৰ্থনা কৰিব লাগে যাতে বজেন্দাই সেই অসুৰটোক মাৰিব পাৰে কৃষ্ণ প্ৰভু বজেন্দাক বচাবা আৰু বজেন্দা গোটাই নেৰিব তাক জনি মাৰি পেলাও বুজিছা জিতেন চিন্তা আমাৰো হৈছে কিন্তু বজেনে যেতিয়া নিজে নেলাগে যাব বুলি কৈছে তেতিয়াহ'লে আমি আকৌ তালৈ গ'লেগে জানো কথাটো ভাল হ'ব কিন্তু আমাক তাৰ পৰা কেলে পঠিয়াই দিলে মই সেইটো কথাহে ভাবি পোৱা নাই তাৰ ওচৰততো যাদুই অস্ত্ৰখন আছে ঠিক আছে মানি লৈছো কিন্তু আমিতো কমচে কম তাক কিবা এটাতো সহায় কৰিব পাৰিম
এই মিনেচৰাটি যি হ'ব হ'ব বলা ভিতৰলৈ সোমাই যাওঁ নহ'লে হয় নেকি মোৰো কিন্তু ভিতৰলৈ যাওঁ যাওঁ লাগি আছে সি আকৌ গালি পাই দিয়ে বুলিহে মই যাবলৈ ভয় কৰিছো এই ৰাতি যি হ'ব হ'ব সন্ধ্য আৰু পুতুকন দেখোন সোমাই গ'ল বজেন্দাই দেখিলেনো আমাক কিডাল কৰিব বলা বলা ভিতৰলৈকে সোমাই যাওঁ কৈ তেতিয়াহ'লে গোটেইকেইটাই যেতিয়া যাবলৈ ইচ্ছা কৰিছই মোৰ যেতিয়া ইচ্ছা আছে তেতিয়াহ'লে মইনো বাধা দি কি লাভ বৈ দাদী ব'লা দাদী ৰ'বচোন ৰ'বা কথা এটা আছে জিতেন কোৱা কি কথা দাদী তোমালোকৰ লগত যে আদিবাসী মানুহ এটা সোমাই গৈছিলে বজেনেতো তাকো বাহিৰলৈ যাবলৈ কৈছিলে সি যে বাহিৰলৈ ওলাই নাহিলে কথাটো কি বজেনে তাক কৈছিলে জানো বাহিৰলৈ যোৱা বুলি কৈছে মই নিজে শুনিছো আকৌ তাক বাহিৰলৈ যোৱা বুলি কৈছে জানো পাই তেতিয়াহ'লে মোৰ হ'লে মনত নাই দেই বাৰু বৈচোন ভিতৰলৈ যাওঁ ভিতৰত গ'লে গম পাই যাম ই ভিতৰতে আছে নে বাহিৰলৈ ওলাই আহিলে মহাৰাজ বেঙুনীয়া ৰাক্ষসে আপোনাক ইয়াত বন্দী কৰি ৰাখিছে আপুনি ভালে আছেনে মহাৰাজ ভালে নাই শম্ভু ভালে নাই বেঙুনীয়া ৰাক্ষসে চব শেষ কৰি দিলে শম্ভু কিন্তু মহাৰাজ কি হৈছে আপোনাৰ কৃষ্ণ প্ৰভু বচাবা আৰু এইটো মোৰ ওচৰলৈ আহি আছে চাকালা মই তোক কেতিয়াও কৈছো তই পিছলে হতি দে মোৰ তোৰ লগত একো দুশ্মনী নাই এইটো কেতিয়াও সম্ভৱ নহয় এই জাকালা কেতিয়াও পিছ সৰকি নাযায় নম 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 হা চাকালা কি হ'ল এটাৰ পিছত এটা যাদুই শক্তিয়ে দেখোন মোক একো কৰিব পৰা নাই মহাৰাজ জাকালাই দেখোন সেই সাধাৰণ মানুহটোক একোৱে কৰিব পৰা নাই এই সাধাৰণ মানুহটোক ইমান শক্তিশালী নে এনেকে যদি মহাৰাজ যুদ্ধ হৈ থাকিবলৈ হয় তেতিয়াহ'লে আমি দেখোন এটা সাধাৰণ মানুহৰ হাতত হাৰিব লাগিব এই বজেন্দা বঢ়িয়া বঢ়িয়া আৰু যাদুই শক্তি দি পিনে তাক ভস্ম কৰি দিয়ক বজেন্দা অস্ত্ৰখন আৰু ঘূৰাই দিয়ক ওম গুৰুদেৱ নমঃ ওম গুৰুদেৱ নমঃ ওম গুৰুদেৱ নমঃ শম্ভু বেঙুনীয়া ৰাক্ষসে প্ৰত্যেক দিনাই এটা এটা সৰু ল'ৰাক খাই শেষ কৰি পেলালে এতিয়া বৰ্তমান কাৰাগাৰত অকল মইহে বাকী আছো ময়ো হয়তো শম্ভু বহুত দিন জীয়াই নাথাকিম বেঙুনীয়া ৰাক্ষসে যিদৰে এটা এটাকে ল'ৰাবোৰ খাই শেষ কৰিলে ঠিক তেনেকে মোকো এদিন নহয় এদিন খাই পেলাব কেনেবাকে সেইটো বজেনৰ মাত নহয়নে আহ বুলি যে চিঞৰিছে বেঙুনীয়া ৰাক্ষসে কেনেবাকে বজেনক মাৰিছে নি বাৰু বোলা ভাইটি সোনকালে বলা কিন্তু সাধাৰণ মানুহ নহয় ইয়াৰ ওচৰত ভালেমান যাদুই শক্তি আছে যিটো মোৰ পঞ্চু জাকালায়ো সেই যাদুই শক্তি ভেদ কৰিব পৰা নাই মহাৰাজ দেখিছেনে প্ৰথমৰ পৰা এতিয়ালৈকে জাকালাই দেখোন সেই মানুহটোক একোৱে ক্ষতি কৰিব পৰা নাই বৰঞ্চ জাকালাৰ ভাগৰ যাদুই শক্তি সেই মানুহটোৰ ওচৰ পোৱাৰ লগে লগে অদৃশ্য হৈ যায় জাকালা মই তোক আগতেই কৈছিলো তোৰ যাদুই শক্তিয়ে মোক একো কৰিব নোৱাৰে কাৰণ মোৰ ওচৰত এইখন এখন যাদুই তৰোৱাল আছে ওম ভীম ক্লিম চামুণ্ডা বিচ্ছেইন স্বাহা বজেন্দাই দেখোন এইটোক এফালৰ পৰা ধুনি আছে ভোলা চাই কিন্তু মজা লাগিছে দেই বজেন্দাই বৰ বেলেগ বেলেগ পাৱাৰ দেখুৱাইছে চাই আকৌ বৰ মজা লাগে অথনিৰ পৰা তাৰমানে বজেন্দা মাৰ খাই ৰাক্ষসটোৱে চিঞৰি আছে ভোলা এতিয়া চাই থাক মনে মনে ওম গুৰুদেৱ নমঃ মই তোক শেষবাৰৰ বাবে সুধিছো তোৰ জীয়াই থাকিবলৈ মন আছেনে যদি তোৰ সঁচাকৈ জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে মোৰ ৰাস্তাৰ পৰা তই আঁতৰি যা যাদুই অস্ত্ৰখনৰ বাৰু এনেকুৱা শক্তি আছিলে নেকি মই দেখোন গমেই নাপাওঁ বজেন্দাই কিন্তু বৰ বেলেগ হৈছে আকৌ দেই বজেন্দা সেইটোৰ লগত ধেমালি কৰি নাথাকিব মাৰি পেলাও সেইটোক মাৰি পেলাও বজেন সেইটোৰ লগত কথা পাতি সময় নষ্ট নকৰিবি জনি মাৰি পেলা সেইটো জাকালা মৰি যাব কিন্তু কেতিয়াও পিছ সৰকি নাযায় মাৰ মোক মাৰ ঠিক আছে তোৰ যদি সেইটোৱেই সিদ্ধান্ত তেন্তে ল ওম গুৰুদেৱ নমঃ মহাৰাজ
জাকালাক দেখোন সেই মানুহটোৱে মাৰি পেলালে মহাৰাজ মোৰ বন্ধু জাকালা কি হৈ গল তোমাৰ লগত জাকালা তই মোৰ বন্ধু জাকালাক মাৰিলি আজি মই তোক সোধাই নেৰো জাকালা বেঙুনীয়া ৰাক্ষস নীলা ৰাক্ষস সেউজীয়া ৰাক্ষস এফালৰ পৰা চবকে মাৰি এইটোৱে শেষ কৰিলে মই ইয়াৰ পৰা পলাই দিয়াই ভাল নহলে মোকো এইটোৱে মাৰি শেষ কৰিব